ধৰক আপোনাৰ মাহিলী দৰমহা যদি ৫,০০০ টকা হয়, তেন্তে আপুনি ভাবিব পাৰে ১ লাখ জমা কৰাটো মোৰ বাবে অসম্ভৱ। ভাড়া আছে, ঘৰৰ খৰচ আছে, মোবাইল ৰিচাৰ্জ আছে, কেতিয়াবা বন্ধুৰ লগত ওলাই যাব লাগে আৰু মাহৰ শেষত পকেটত টকা নাথাকে। কিন্তু ৫,০০০ উপাৰ্জন কৰা মানুহ এজনেও যদি সঠিক ৰুট মেপ অনুসৰণ কৰে, তেন্তে লাহে লাহে ১ লাখৰ লক্ষ্যত উপনীত হ'ব পাৰে। এই ভিডিঅ'টো কোনো দ্ৰুত ধনী হোৱা ফৰ্মুলা নহয়। এইটো হৈছে ডিচিপ্লিন প্লাছ ছেভিং প্লাছ ইনভেষ্টিং প্লাছ টাইম, এটা সহজ ৰুট মেপ। আজি আমি চাম ৫,০০০ টকাৰ দৰমহাৰ পৰা কেনেকৈ প্ৰথমে ইমাৰ্জেঞ্চি ফাণ্ড বনাব, তাৰ পিছত SIP আৰম্ভ কৰিব, ফোনত কিমান ৰাখিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰথমে ১ লাখ কেনেকৈ জমা কৰিব। ধনী হোৱাৰ প্ৰথম নিয়মটো বহুত সহজ। আপুনি কিমান উপাৰ্জন কৰে তাতকৈ কিমান ৰাখিব পাৰে সেয়া গুৰুত্বপূৰ্ণ। ধৰি লওক আপোনাৰ দৰমহা ৫,০০০ টকা। প্ৰথম কাম হ'ল মাহৰ শেষত যি টকা থাকিব সেইটো জমা কৰিম। এই চিন্তাটো বাদ দিয়া, কাৰণ সাধাৰণতে মাহৰ শেষত টকা নাথাকে। তাৰ পৰিৱৰ্তে দৰমহা পোৱাৰ দিনাই ছেভিং আৰম্ভ কৰক। ৫,০০০ টকা পালে প্ৰথমে ১,০০০ আঁতৰাই ৰাখক, অৰ্থাৎ ৫,০০০ ইনকাম, ১,০০০ ছেভিং, ৪,০০০ এক্সপেন্সেছ। যে প্ৰথম কেইমাহমান কঠিন লাগিব, কিন্তু মনত ৰাখিব, ছেভিং মানে নিজৰ পৰা টকা কাঢ়ি লোৱা নহয়। ছেভিং মানে নিজৰ ভৱিষ্যতৰ বাবে টকা কিনি ৰাখা। যেতিয়া আহোঁ মূল প্ৰশ্নলৈ, ১ লাখ টকা কেনেকৈ জমা কৰিব? ইয়াৰ উত্তৰ হৈছে একেলগে ১ লাখ নহয়, সৰু সৰু লক্ষ্যত ভাগ কৰক। প্ৰথম লক্ষ্য ১০,০০০ টকা, তাৰপিছত ২৫,০০০ টকা, তাৰপিছত ৫০,০০০ টকা, তাৰপিছত ৭৫,০০০ টকা আৰু শেষত ১ লাখ টকা। ধৰি লওক আপুনি মাহে ১,০০০ জমা কৰে, তেন্তে ১০ মাহত আপোনাৰ মূল সঞ্চয় হ'ব ১০,০০০ টকা। ১ বছৰত আপোনাৰ ১২,০০০ টকা হ'ব। অৰ্থাৎ ১ লাখ পাবলৈ সময় লাগিব। কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে। লক্ষ্যটো ১ লাখ হ'ব পাৰে, কিন্তু প্ৰথম লক্ষ্য হ'ব লাগিব মাহে মাহে সঞ্চয় কৰাৰ অভ্যাস। কাৰণ প্ৰথম ১০,০০০ জমা কৰাটোৱে আপোনাৰ বাবে আটাইতকৈ ডাঙৰ চাইকোলজি ফাণ্ড। এতিয়া ধৰি লওক আপুনি ১০,০০০ জমা কৰিলে, এদিনত হঠাৎ মোবাইল নষ্ট হ'ল, ঘৰত জৰুৰী খৰচ আহিল, কাম বন্ধ হৈ গ'ল, অথবা কোনো আনএক্সপেক্টেড এক্সপেন্সেছ আহিল। তেতিয়া যদি আপোনাৰ হাতত কোনো এমাৰ্জেঞ্চি ফাণ্ড নাথাকে, আপুনি হয়তো লোন ল'ব লাগিব, ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব লাগিব, আৰু যিটো টকা আপুনি কষ্ট কৰি জমা কৰিছিল সেইটো আকৌ শূন্য হৈ যাব পাৰে। সেইবাবে প্ৰথম কাম ইমাৰ্জেঞ্চি ফাণ্ড। আপুনি আৰম্ভণিতে এটা সৰু টাৰ্গেট ৰাখিব পাৰে, ৫,০০০, ১০,০০০, ১৫,০০০। যে আপোনাৰ বাস্তৱিক মাহিলী খৰচ অনুসৰি লাহে লাহে এই ফাণ্ড বৃদ্ধি কৰক। ইমাৰ্জেঞ্চি ফাণ্ডৰ উদ্দেশ্য লাভ কৰা নহয়, ইয়াৰ উদ্দেশ্য জৰুৰী সময়ত আপোনাক ঋণৰ পৰা বচোৱা। এতিয়া আহোঁ SIP লৈ। SIP মানে ছিষ্টেমিক ইনভেষ্টমেণ্ট প্লেন। ইয়াৰ জৰিয়তে আপুনি নিয়মিতভাৱে কোনো মিউচুৱেল ফাণ্ড স্কিমত বিনিয়োগ কৰিব পাৰে। কিন্তু ইয়াত এটা কথা মনত ৰাখিব, SIP কোনো গ্যাৰাণ্টিড ৰিটাৰ্ণ নহয়। মাৰ্কেট উঠিব পাৰে, মাৰ্কেট নামিব পাৰে, আৰু মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্টত ৰিস্ক থাকে। সেয়েহে কেৱল ইউটিউব ভিডিঅ' চাই কোনো ফাণ্ড বাছনি নকৰিব। নিজৰ লক্ষ্য, সময়সীমা আৰু ৰিস্ক অনুযায়ী সিদ্ধান্ত লওক। এতিয়া ধৰি লওক আপোনাৰ দৰমহা ৫,০০০ টকা, আপুনি ১,০০০ ছেভ কৰে। ইমাৰ্জেঞ্চি ফাণ্ড কিছু পৰিমাণে তৈয়াৰ হোৱাৰ পিছত আপোনাৰ সামৰ্থ্য অনুসৰি সেই ১,০০০ টকাৰ এটা অংশ SIPত ৰাখিব পাৰে। উদাহৰণস্বৰূপে ৫০০ টকা SIP, ৩০০ টকা ইমাৰ্জেঞ্চি ফাণ্ড, ২০০ টকা গ'ল্ড বা অন্য ছেভিংৰ বাবে। কিন্তু এই ৰেচিঅ' কোনো ফিক্সড ৰুল নহয়। আপোনাৰ ইনকাম আৰু এক্সপেন্সেছ অনুসৰি সলনি কৰিব লাগিব। আৰু যদি আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ড এতিয়াও একেবাৰেই নাই, তেন্তে প্ৰথমে ছেফটি নেট তৈয়াৰ কৰাটো বেছি গুৰুত্বপূৰ্ণ। এতিয়া আহোঁ সোণলৈ। সোণক বহুতে ইনভেষ্টমেণ্ট বুলি ভাবে, কিন্তু মনত ৰাখিব, সোণৰ মূল্য উঠা নমা কৰে। সেয়েহে সকলো টকা সোণত ৰখাটো বুদ্ধিমানৰ কাম নহয়। আপোনাৰ মূল লক্ষ্য যদি হৈছে ১ লাখৰ প্ৰথম সঞ্চয় তৈয়াৰ কৰা, তেন্তে প্ৰথমে ইমাৰ্জেঞ্চি ফাণ্ড আৰু নিয়মীয়া ছেভিংৰ ওপৰত গুৰুত্ব দিয়ক। তাৰপিছত নিজৰ ৰিস্ক আৰু গ'ল অনুসৰি পৰ্টফলিঅ' সোণৰ এটা সৰু অংশ ৰাখিব পাৰে। উদাহৰণস্বৰূপে ইমাৰ্জেঞ্চি ফাণ্ড, ছেফটি, SIP, লোন ড্ৰিম গ্ৰোথ, গ'ল্ড ডাইভাৰ্চিফিকেশ্যন। তিনিটা কাম একে নহয়। এই কথাটো বুজি পোৱাটোৱেই ফাইনেন্সিয়েল জাৰ্নিৰ এটা ডাঙৰ ষ্টেপ। এতিয়া এটা প্ৰেক্টিকেল এক্সাম্পল চাওঁ। আপোনাৰ মাহিলী ইনকাম ৫,০০০ টকা। ধৰি লওক আপুনি নিজৰ প্ৰয়োজনীয় খৰচৰ পিছত ১,০০০ সঞ্চয় কৰিব পাৰে। তেন্তে সেই ১,০০০ এনেদৰে ভাগ কৰাৰ এটা উদাহৰণ হ'ব পাৰে: ৫০০ টকা ইমাৰ্জেঞ্চি ফাণ্ড, ৩০০ টকা SIP, ২০০ টকা গ'ল্ড, আদাৰ লং টাৰ্ম ছেভিং,
কিন্তু আকৌ কওঁ, আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ড একেবাৰেই নাই, প্ৰথমে কেইমাহমান SIP বা গোল্ডতকৈ ইমাৰ্জেঞ্চি ফাণ্ডত বেছি গুৰুত্ব দিব পাৰে। আৰু যদি আপোনাৰ ইনকাম বৃদ্ধি হয়, সঞ্চয়ৰ পৰিমাণ বৃদ্ধি কৰক। যে 5,000 টকাৰ পৰা 6,000 লৈ, 6,000 টকাৰ পৰা 8,000 টকা লৈ, আৰু 8,000 টকাৰ পৰা 10,000 টকা লৈ ইনকাম বৃদ্ধি হোৱাৰ লগে লগে লাইফষ্টাইল নহয়, ছেভিং ৰেট বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। কিন্তু ইয়াতে আহিছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, 5,000 টকাৰ পৰা 1 লাখ টকা জমা কৰাৰ ৰোড মেপ কেৱল খৰচ কমোৱাৰ ওপৰত নিৰ্ভৰ নকৰিব, ইনকাম বৃদ্ধি কৰক। যে দিনটোত 30 মিনিট এটা নতুন স্কিল শিকক, ভিডিঅ' এডিটিং, গ্ৰাফিক ডিজাইন, ডিজিটেল মাৰ্কেটিং, কোডিং, ফ্ৰিলান্সিং বা আপোনাৰ নিজৰ ক্ষেত্ৰত কোনো আৰম্ভণিতে এক্সট্ৰা ইনকাম হয়তো 500 টকা হ'ব পাৰে, তাৰপিছত 1,000 টকা, এদিন হয়তো আপোনাৰ 5,000 টকালৈ বৃদ্ধি পাব পাৰে। আৰু যেতিয়া ইনকাম বৃদ্ধি হ'ব, সঞ্চয়ৰ গতিও বৃদ্ধি হ'ব। এই জাৰ্নিত 5টা ৰুল মনত ৰাখিব। নম্বৰ 1, দৰমহা পোৱাৰ দিনাই ছেভিং কৰক। প্ৰথমে ইমাৰ্জেঞ্চি ফাণ্ড তৈয়াৰী কৰক। ৰুল নম্বৰ 3, লং টাৰ্ম গ'ল্ড থাকিলে SIP বিবেচনা কৰিব পাৰে। ৰুল নম্বৰ 4, যে সকলো টকা এটা এছেটত নাৰাখিব। ৰুল নম্বৰ 5, ইনকাম বৃদ্ধি কৰাৰ চেষ্টা সদায় কৰি থাকিব। আৰু আটাইতকৈ ডাঙৰ ৰুল, কুইক ৰিস্ক নহয়, শ্ল' ৰিস্ক হওক। 1 লাখ কেৱল এটা সংখ্যা নহয়, ইয়াৰ অৰ্থ আপুনি নিজকে কণ্ট্ৰল কৰিব পাৰিছে, আপুনি ডিচিপ্লিন শিকিছে, আপুনি ফিউচাৰৰ বাবে আজিৰ পৰা অলপ সুখ ত্যাগ কৰিব পাৰিছে। আৰু যেতিয়া আপোনাৰ প্ৰথম 1 লাখ টকা জমা হ'ব, তেতিয়া আপুনি বুজিব প্ৰথম 1 লাখ কঠিন আছিল, কিন্তু সেই 1 লাখ আপোনাক পৰৱৰ্তী 10 লাখ টকাৰ বাবে মানসিকভাৱে প্ৰস্তুতি কৰি তুলিব। গতিকে আজিৰ পৰা আৰম্ভ কৰক। 5,000 টকা ইনকাম হওক বা 50,000 টকাই হওক, সৰু পৰিমাণে আৰম্ভ কৰক, নিয়মিত থাকক আৰু সময়ক আপোনাৰ পক্ষত কাম কৰিবলৈ দিয়ক। আপোনাৰ ফাইনেন্সিয়েল জাৰ্নিৰ প্ৰথম টাৰ্গেট 1 লাখ টকা। আজিয়েই প্ৰথম 100 টকা আঁতৰাই ৰাখক, কাৰণ বৃহৎ সম্পদৰ আৰম্ভণি সদায় সৰু এটা সিদ্ধান্তৰ পৰাই হয়। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত লিখিব, মোৰ প্ৰথম লক্ষ্য 1 লাখ টকা।